এয়া মোৰ ক্লাছ, এয়া মোৰ ষ্টুডেণ্ট, চব বদমাছ ষ্টুডেণ্ট। ৱেলকাম টু মাই চেনেল। আজি আমি দ্বিঘাত সমীকৰণ 4.3 অনুশীলনী আৰম্ভ কৰিছোঁ। দশমমান শ্ৰেণীৰ আপকামিং যি HLC আছে, দশমমান শ্ৰেণীৰ আপকামিং HLCৰ কাৰণে খুব ইম্পৰ্টেণ্ট অংক এটা লৈছোঁ। আজিৰ পৰা 3 বছৰ আগত আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল দিয়া আছে আমাক 1/3। গতিকে তেওঁৰ বৰ্তমান বয়সটো আমি উলিয়াব লাগিব। গতিকে একদম সহজ অংক। গতিকে ইয়াত আমাক উলিয়াব দিছে বৰ্তমান বয়সটো। গতিকে আমি ধৰি ল'ম যে তেওঁৰ বৰ্তমান বয়স মানে এটা কাৰ বৰ্তমান বয়স? ৰহমানৰ। গতিকে ৰহমানৰ বৰ্তমান বয়সটো আমি ধৰি ল'ম। ধৰা হ'ল ৰহমানৰ বৰ্তমান বয়স। বৰ্তমান বয়স কিমান ধৰিম? কি x বছৰ আমি ধৰি ল'ম। এইটো আমি চৰ্টমতে কৰি যাব পাৰো, হয় নে নোৱাৰো? নহলে আমি উলিয়াই ল'ব পাৰো বেলেগ বেলেগকে। গতিকে 3 বছৰ আগত কণ্ডিশ্যন কি দি আছে? 3 বছৰ আগত আমি প্ৰথমে 3 বছৰ আগত উলিয়াই লওঁ। 3 বছৰ আগত কাৰ বয়স? ৰহমানৰ বয়স। 3 বছৰ আগত ৰহমানৰ বয়স কিমান হ'ব? 3 বছৰ কম হ'লে বেছি হ'ব? 3 বছৰ আগত ৰহমানৰ বয়স কি থাকিব? 3 বছৰ কম থাকিব। গতিকে কিমান হ'ব? x - 3 বছৰ হ'ব। তাৰপিছত কি দি আছে? 5 বছৰ পিছত। তো এবাৰ কি উলিয়াম? 5 বছৰ আগত নহয়, কিহত? পিছত। তো 5 বছৰ পিছত ৰহমানৰ বয়স কি হ'ব? 5 বছৰ যোগ হ'ব নে মাইনাছ হ'ব? তো 5 বছৰ পিছত 5 বছৰ বয়স আমাৰ কি হ'ব? বাঢ়িব। 5 বছৰ বুঢ়া হ'ব বেছি। গতিকে কি হ'ব? x + 5 বছৰ। এতিয়া আমি কণ্ডিশ্যন মতে গুচি যাম, চৰ্ত মতে, হয় না? তো দ্বিঘাত সমীকৰণত চৰ্ত কি? এটাই চৰ্ত থাকিব। ৰৈখিক সমীকৰণলৈকে এটা চৰ্ত আছিলে, দুটা। প্ৰথম চৰ্ত মতে, দ্বিতীয় চৰ্ত মতে, মনত আছে নাই? গতিকে ইয়াত আমি কি কৰিম? এটা আছে। গতিকে চৰ্ত মতে কি হ'ব? চৰ্ত মতে বা কি? প্ৰশ্ন মতে কি দি আছে? যে আজিৰ পৰা 3 বছৰ আগত, মানে 3 বছৰ আগত বয়স কিমান? x - 3 বছৰ। আৰু ৰহমানৰ বৰ্তমান বয়স 5 বছৰ পিছত। 5 বছৰ পিছত কিমান? x + 5 বছৰ। বয়সৰ প্ৰতিক্ৰম বিলাকৰ যোগফল কি বুলি কৈছে? বয়সৰ যোগফল বুলি কোৱা নাই, বয়সৰ কি বুলি কৈছে? প্ৰতিক্ৰম বিলাকৰ যোগফল। তো প্ৰতিক্ৰম মানে কি? 2 হলে 2ৰ প্ৰতিক্ৰম কি হ'ব? 1/2। গতিকে ইয়াতে আমি প্ৰথমে 3 বছৰ আগত, 3 বছৰৰ বয়স কিমান? ইয়াৰ প্ৰতিক্ৰম কি হ'ব? 1/x - 3। 1 কি হ'ব? তো প্লাছ তাৰপিছত কি আছে? 5 বছৰ পিছৰ। 5 বছৰ বয়স কিমান আছিলে? তো x + 5 প্ৰতিক্ৰম কি হ'ব? 1/x + 5 ইজ ইকুৱেল টু কিমান বুলি কৈছে আমাক? 1/3। 1/3। তো ইয়াতে আমি কি কৰিম এতিয়া? কি কৰিম? লসাগু ল'ম আমি। কি ল'ম? x - লসাগু কিমান হ'ব? x - 3 হোল ইনটু x + 5 লসাগু। তো এতিয়া কি হ'ব? x - 3 আৰু x - 3 দুটা নাইকিয়া হ'ব। থাকিব কি? x + 5। x + 5 টো 1 ৰ লগত পূৰণ হ'ব, মাল্টিপ্লাই হ'ব, কি হ'ব? x + 5। আৰু এইটো প্লাছ আছে, আমি প্লাছ দিলো। এবাৰ কোনটো কেনসেল হ'ব? x + 5 কেনসেল হ'ব। পাইব কিমান? x - 3। x - 3 আৰু 1 মাল্টিপ্লাই কৰিলে কিমান হ'ব? x - 3। যেহেতু এটা প্লাছ আছে আমি ব্ৰেকেট দিলো। মাইনাছ থাকিলে ব্ৰেকেট দিব লাগে সদায়, কোনে নকওঁ? কাৰণ মাইনাছ থাকিলে ইয়াতে চিনবিলাক চেঞ্জ হয়। সেইকাৰণে আমি প্লাছ থাকিলে ডাইৰেক্ট লিখি দিব পাৰি, মাইনাছ থাকিলে সদায় ব্ৰেকেট দিব লাগে সেইকাৰণে। আৰু এইফালৰ একে থাকিব 1/3। এতিয়া আমি পিছৰ ষ্টেপ লিখো। তো তাৰপিছত কি হ'ব এতিয়া? ওপৰত তোমাৰ কেইটা আছে? x দুটা আছে, আছে নাই? তো ওপৰত কি হ'ব? x আৰু x কিমান হ'ব? দুটা x হ'ব না নাই? x + x + x আৰু কিমান আছে? +5 - 3। তো প্লাছ মানে 5 জমা আছে, 3 ধাৰ আছে। তো 5 ৰ পৰা 3 গ'লে কিমান থাকিব? প্লাছ নে মাইনাছ? প্লাছ। +2। তো ইয়াতে আমাৰ কি কৰিব লাগিব? মাল্টিপ্লাই কৰিব লাগিব। তো কি হ'ব? একবাৰ x এৰে আমি কাক মাল্টিপ্লাই কৰিম? x + 5 ক মাল্টিপ্লাই কৰিম। তাৰপিছত কি? -3 ৰে কৰিব লাগিব। -3 ৰে কাক কৰিম? x + 5 কে কৰিব লাগিব। আৰু এইফালে কি আছে? 1/3। তো এতিয়া লাহে লাহে শেষ হ'বলৈ আহি আছো। এতিয়া ওপৰত থাকিব 2x + 2। এতিয়া x আৰু x পূৰণ কৰিলে কিমান হ'ব? x স্কয়ার। তো প্লাস আছে, প্লাস হ'ব ইয়াতে। 5 আৰু x মাল্টিপ্লাই কৰিলে কিমান হ'ব? 5x। এবাৰ মাইনাস আছে, ইয়াৰ আগত প্লাস আছে। তো মাইনাসে প্লাসে কি হ'ব? মাইনাস। 3 আৰু x পূৰণ কৰিলে কিমান হ'ব? 6x। প্লাসে মাইনাসে কিমান?
মাইনাস 5 3 কিমান 15 হে 15 15 হৈছে তাৰ পিছত এবাৰ টুৱাইস x প্লাস 2 ইয়াতে ঠিকে আছে ইয়াতে আমি কি কৰিব পাৰো x স্কয়াৰ প্লাস 5x and minus 3x আছে একে জাতীয় হয় না গতিকে 5টা x জমা আছে 3টা x কি আছে তো 5টা x হবে 3টা ধাৰ মাৰি দিলে কিমান থাকিব তো ইয়াতে তোমাৰ থাকিব টুৱাইস x আৰু ইয়াতে কি থাকিল minus 15 আৰু এফালে 1/3 এটা কি কৰিম কোৱা বজ্ৰপুৰণ তো আমি প্ৰথমে বজ্ৰপুৰণ এফালে কোনটো কৰিব লাগে যেটো তোমাৰ দ্বিঘাত সমীকৰণ হৈ আছে অলৰেডি গতিকে এফালে 1 আছে 1 আৰু এইটো মাল্টিপ্লাই হ'ব বজ্ৰপুৰণ তো একেৰে তুমি যি পূৰণ কৰা যি সংখ্যা পূৰণ কৰা সংখ্যাটো একে থাকে তে পূৰণ কৰি দেখাৰ প্ৰয়োজন নাই আমি ডাইৰেক্ট লিখিব পাৰো কিমান x স্কয়াৰ প্লাস টুৱাইস x minus 15 আৰু এইটো কিন্তু তিনিটিয়াত পূৰণ হ'ব কিমান হ'ব 3 ইনটু কিমান হ'ব টুৱাইস x plus 2 তো এফালে একে থাকিল x স্কয়াৰ প্লাস টুৱাইস x minus 15 এটো কিমান হ'ব 3 2 গুণ 6 তো এটো কিমান 6x আৰু 3 2 গুণ কিমান হ'ব 6 বা কিমান 6 হয়নে তাৰ পিছত কি হ'ব এটা কি কৰিম আমি গোটেইবিলাক এফালে লৈ আহিব লাগিব তো আমাৰ কোনটোত নিব লাগিব আমাৰ আইডেন্টিটি কি আছিল এটা আৰিটো কি আছিল ax স্কয়াৰ plus bx plus c is equal to 0 আমি সেইটো টাইপত লৈ গুছি যাব লাগিব তো এটো হ'ব কিমান x স্কয়াৰ plus twice x minus 15 6x টো এফালে আনি লিখিব minus 6x আকৌ 6 টো এফালে আনি লিখিব কিহৰ কাৰণে মাইনাস হৈছে এফালে প্লাস আছে সমান চিহ্নৰ এপাৰ হিপাৰ কৰিলে চিহ্নবিলাক সলনি হয় প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস তো এতিয়া কোৰ পৰা কি মাইনাস হ'ব x স্কয়াৰৰ পৰা একো মাইনাস নহয় কাৰণ x স্কয়াৰৰ ইয়াত আছে নেকি নাই গতিকে ইয়াতে একে জাতীয় কি আছে টুৱাইস x আছে আৰু কি আছে 6x আছে এটা টুৱাইস x ডাঙৰ নে 6x ডাঙৰ 6x কিন্তু কিহত আছে মাইনাসত আছে গতিকে মাইনাসত থাকিলে কি হ'ব যেটো ৰব আমি 6 ৰ পৰা মানে 6টা x ৰ পৰা 2টা x মাইনাস কৰিম মানে 2টা x আমাৰ কি আছে জমা আছে কিন্তু ধাৰল বেছি আছে 6টা x তো 2টা x ধাৰ মাৰি দিলে অলৰেডি আমাৰ ধাৰ কিমান থাকিব আৰু minus 4x তাৰ মানে আৰু 4টা x আমাৰ দিবলে থাকিব এটা চোৱা -15 -6 তাৰ মানে কি হ'ব দুটা আকৌ ধাৰ লাগিল মানে অলৰেডি মোৰ 15 ধাৰ আছিলে আৰু 6 টো ধাৰ লাগিল তাৰ মানে কি হ'ব -21 ইজ ইকুৱেল টু কিমান হ'ব তো এটো আমাৰ যেটো আৰি সমীকৰণ আছে দ্বিঘাত সমীকৰণৰ আৰি কি আছিল ax স্কয়াৰ প্লাস bx প্লাস c এটো পঢ়লে নাই তো ইয়াত আমি হেতু আৰিত যদি আমি তুলনা কৰো ax স্কয়াৰ প্লাস bx প্লাস c ইজ ইকুৱেল টু 0 আৰি যদি তুলনা কৰো ইয়াত আমি কি পাম এতিয়া কি পাম ইয়াত a পাম a কিমান 1 b কিমান আছে -4 আৰু c কিমান -21 এটা আমি আৰু এটা বস্তু উলিয়াম কি উলিয়াম ভেদ নিৰূপক কি উলিয়াম কি আছিল b স্কয়াৰ তো আমি b স্কয়াৰ -4ac টো ইয়াত উলিয়াই ললে আমাৰ সহজ হৈ যায় তো b স্কয়াৰ -4ac তো b এর মান কিমান আছে -4 এটো স্কয়াৰ হ'ব তো -4 এর মান কিমান 1 c এর মান কিমান -21 আচ্ছা এতিয়া তোমাৰ মাইনাস ঋণাত্মক সংখ্যা বৰ্গ কৰিলে ঋণাত্মক সংখ্যাটো নহয় যে ঋণাত্মক চিহ্নটো নহয় যে কি হ'ব ধনাত্মক হৈ যাব কিমান হ'ব 4 4 গুণ 16 আৰু এটো মাইনাসে মাইনাসে কি হ'ব প্লাস তো 4 1 গুণ 4 আৰু 4 21 কিমান হ'ব 4 1 গুণ 4 4 গুণ 8 হয়নে 84 এটো যোগ কৰিলে কিমান হ'ব 6 4 10 10 শূন্য 8 থাকিল 1 8 1 9 9 1 10 তো আমি b স্কয়াৰ -4ac এর ভ্যালু কিমান পালো 100 100 তো এটা আমি কি কৰিম এটা কি কৰিম x উলিয়াম হয় না এতিয়া আমি কি কৰিম x তো x কি আছিল মাইনাস কি আছিল মাইনাস b প্লাস মাইনাস √ ওভার b স্কয়ার -4ac বাই কিমান আছিল টুৱাইস a তো এবাৰ আমি কি কৰিম মান বিলাক বহুৱাই দিম তো b এর মান কিমান আছিল b মান কিমান আছিল তো ইয়াতে b এর মান মাব -4 প্লাস মাইনাস থাকিলে b স্কয়ার -4ac মান কিমান পাইছো 100 তো ইয়াতে ডাইরেক্ট 100 টো পাতি দিব পাৰো আৰু টুৱাইস a এর মান কিমান আছিল 1 আছিল তো 2 1 2 গতিকে এটা ডাইরেক্ট 2 পাতি দিব পাৰি নাই 2 এতিয়া সোৱা মাইনাস মাইনাস কি হৈ যাব প্লাস তাৰ মানে এটো কি হ'ব 4 আৰু প্লাস মাইনাস 100 ৰ কি ৰুট কিমান 10 10 গুণ 1 বাই কিমান হ'ব 2 এতিয়া সোৱা আমাৰ x আমি দুটা পাম ইয়াৰ পৰা কি কি পাম 4 + 10/2
কাৰণ প্লাস মাইনাস মানে যেতিয়া আমি কোনো সংখ্যাৰ বৰ্গমূল লিও প্লাস মাইনাস লিখিব লাগে তো প্লাস মাইনাস মানে কি হ'ব একবাৰ প্লাস 10 একবাৰ মাইনাস 10 লিখিম গতিকে এটো কি হ'ব নাইবা কি হ'ব নাইবা কি হ'ব 4 মাইনাস 10 বাই 2 ইয়ালৈকে বুজিছা পঢ়িলা নি হ্যাঁ এটো অংক কিন্তু পৰীক্ষাত আহিব এবাৰ মেট্ৰিক দেই তো এটো কিমান হ'ব 4 আৰু 10 কিমান হ'ব 14 14 বাই কিমান হ'ব 2 নাইবা ইফালে কিমান হ'ব 6 বাই 2 minus 6 by 2 তাৰ মানে কিমান হ'ব minus 3 তো আমি এটি কিমান পালো 7 গতিকে 7 নাইবা আমি কি পাম minus 3 তো এটি কি পালো x এর ভ্যালু পালো এটা কথা কি x এর ভ্যালু হলে আমি ইয়াতে কি উলিয়াই আছো বয়স কি উলিয়াই আছো বয়স উলিয়াই আছো গতিকে বয়স আমি x এর দুটা বয়স পালো কি পালো 7 আৰু minus 3 তো ইয়াতে কোনটো হ'ব minus 3 কেলে নহয় বয়স ঋণাত্মক হ'ব নোৱাৰে নহলে কি হ'ব জন্মই হোৱা নাই নেকি এতিয়ালৈকে এনে নহয় গতিকে কি হ'ব যেহেতু বয়স কি হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে এটা কি হ'ব x is not equal to কিমান হ'ব minus 3 অৰ্থাৎ x কিমান হ'ব 7 x is equal to হ'ব 7 তো x মানে কি আছিল কাৰ বয়স ৰহমানৰ বৰ্তমান বয়স ধৰিছিল না আমি গতিকে ৰহমানৰ বৰ্তমান বয়স আমাৰ ইতিমধ্যে ওলাই গতিকে ৰহমানৰ বৰ্তমান বয়স কিমান 7 বছৰ ৰহমান বৰ সৰু পোৱালি 7 বছৰ হলে কিমান কোন স্কুল পঢ়ো কোন শ্ৰেণী হা 6 বছৰ ক্লাস 1 2 মানত পঢ়িব বুজিলে এনে ধৰণৰ অংকবিলাক পাই থাকিবৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো টুমকে মাৰি দিব যাতে আমাৰ ভিডিও আপলোড কৰিলে আপোনালোকে নটিফিকেশন পাই যায় ধন্যবাদ